3, 4. এটা কথা নহয় এতিয়া বৰ্তমান সময়ত এতিয়া এই বছৰ বিশেষকৈ যিবিলাক মাটিত ইমান সেউজীয়া হৈ থাকে ধানেৰে এইবাৰ দেখিবলৈ পোৱা গৈছে যে প্ৰায় মানুহে আচলতে খেতি নকৰে মানে চন পৰি গৈছে মুঠতে ইয়াৰ মূলত কি বুলি ভাবে আপুনি মূলত তাৰমানে এনেকুৱা মানে আমাৰ প্ৰথম কথা হ'ল যে কৃষি যেতিয়া নাথাকিব বা খেতিয়ক যেতিয়া নাথাকিব তেতিয়াহ'লে এখন দেশৰ উন্নতি কেতিয়াও নহয় কাৰণ কৃষকৰ যিটো উপযুক্ত যিটো সন্মান আৰু সেই কৃষকৰ উপযুক্ত সন্মান যেতিয়া চৰকাৰ বা বিভিন্ন তৰফৰ পৰা নাথাকিব বা কৃষকেও যেতিয়া খেতি কৰাৰ যিটো আগ্ৰহটো নাথাকিব তেতিয়াহ'লে এখন দেশ উন্নতি নহয় আৰু সেই দেশৰ অৰ্থনৈতিক সংকটলৈ গতি কৰিব যিবোৰ ঘটনা ইতিমধ্যে বহু দেশত ঘটি আছে আৰু শেহতীয়াকৈ কি কৈছে এই যিটো বিনামূলীয়া যিটো চাউল ধৰি লওক কৰোণাৰ কাৰণে দিছিল সেইটো এতিয়াও আহিছে আৰু আপুনি এতিয়াও চাব যে প্ৰায় ঘৰৰ মানুহত কুইণ্টেলে চাউল আৰু তেওঁলোকে চাউল কি কৰিছে 10 টকাত বিক্ৰী কৰি দিছে কোনোবাই সেই চাউলবোৰ আকৌ অন্য ধৰি লওক বেলেগ কামত ব্যৱহাৰ কৰিছে বা কোনোবাই বিক্ৰী দিছে মানে উপযুক্ত যিজন ব্যক্তিয়ে চাউল পাব লাগে তাতকৈ যেতিয়া বেছি চাউল পাই গৈছে আৰু মানুহে কাম কৰিবলৈ দিছে খেতি পথাৰ এৰি দিছে আৰু সেইটোৱে চৰকাৰে যিটো কাম কৰি আছে মই ভাবোঁ যে ফ্ৰী কোনকেইটা দিব লাগে যিটো আচলতে অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে ফ্ৰী দিব লাগে আইন শিক্ষা আৰু চিকিৎসা বাকী কিন্তু কোনো দৰিদ্ৰ হৈ জেগাটো ফ্ৰী দিব নালাগে ফ্ৰী দিলে কি হয় এখন দেশৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হয় বৰ্তমান হ'বলৈ গৈ আছে যিটো ঘটনা হৈছে যে এতিয়া চাউলৰ যিটো ফ্ৰী দি আছে সেই ফ্ৰীটোৱে কিন্তু সাংঘাতিক এটা সমস্যাৰ সৃষ্টি কৰিব আৰু এটা সময়ত দেশত অৰ্থনৈতিক এটা সংকটে দেখা দিব আৰু সেই দিশে গৈ আছে এতিয়া তাৰ উদাহৰণ এতিয়া আমাৰ চৰাইদেউ জিলাই গোটেই পথাৰ বহাবলৈ আপুনি মন কৰক বিভিন্ন স্থানত মন কৰক এতিয়া খেতি পথাৰ নকৰে আৰু খেতি পথাৰ এতিয়া চন পৰিছে এইটো কি ইংগিত দিয়ে এই ইংগিতটো কিন্তু বৰ্তমান চৰকাৰৰ প্ৰতিনিধিসকলে বুজিবলৈ হ'ল আৰু মই অকল চৰকাৰকে দোষ নিদিওঁ আমাৰ নৱপ্ৰজন্ম বুজিবলৈ হ'ল যে আমি খেতিটো এৰি দিব খেতি আমি কৰিব লাগে খেতি হওক যিকোনো উৎপাদনীয় কাম আমি কৰিব লাগিব তেতিয়াহে আমাৰ অসম থাকিব দেশ নমস্কাৰ স্বাগতম জনাইছোঁ MRG মাল্টিমিডিয়াৰ মোৰ এই নতুন ভিডিঅ'টোলৈ আৰু কিছুমান কথা পাতি থাকোঁ আৰু হয়নে তাৰ মাজতে এতিয়া আজি আমি বিশেষ ভিডিঅ' এটা মানে বিশেষ কাৰ্যত এটা আমি যাবলৈ গৈ আছোঁ আমি গৌতম ককাই মই ক'ত গৈ আছোঁ আমি বাৰু সেইটো সদায় আমি ছাছপেন্সতে থওঁ হয়নে ঠিক আছে পাই লওঁগৈ বাৰু আৰু যিকেইজনক আমি লগ কৰিম আজি মানে অসমৰ এজন জাকত জিলিকা কেইজনমান ব্যক্তিক আমি লগ কৰিবলৈ গৈ আছোঁ তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকল বন্ধুৱে এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনতিপলমে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে ব'লক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ইতিমধ্যে আমাৰ মূল ব্যক্তিজনক এখন মই পাইছোঁহি আচলতে মোৰ ভাল লগা আটাইতকৈ মৰমৰ ককাই হয় ককাই স্বাগতম জনাইছোঁ MRG মাল্টিমিডিয়ালৈ কি ক'ব নমস্কাৰ MRG কি আছিলে মাল্টিমিডিয়াৰ সকলো মই দৰ্শকলৈ আন্তৰিক মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ভাইটিক খুব মৰমৰ ইয়াক বহুত দিনৰ পৰা লগ পাই থাকোঁ ইয়াক আপোনালোকে সকলোৱে মৰম কৰিব খুব ধুনীয়া ধুনীয়া কণ্টেণ্টবিলাক লৈ আপোনালোকৰ মাজলৈ ইয়াক ওলাই আহি থাকিব ছাবস্ক্ৰাইব কৰিব আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজি অনুপাত কাই ডাঙৰীয়া ইমান এটা সুন্দৰ অনুষ্ঠান তেওঁ লৈছে কাৰ্যসূচী লৈছে কি ক'ব এই ক্ষেত্ৰত থাকি আচলতে অনুপাত কাই ডাঙৰীয়াই কথা দিয়া মতে কামবিলাক কৰি গৈ আছে বিভিন্ন মঞ্চত মেলে মিটিঙে কি ক'লগৈ ক'লোঁ ভাল লাগিছে আচলতে অনুপাত কাই ডাঙৰীয়া ইমান এটা সুন্দৰ আৰু ইতিমধ্যে পালেহি আমাৰ ককাই পিছফালে বহি আছে ভাল লাগিছে সঁচাকৈ আৰু ককাই এটা কথা এতিয়া এইটো সময়ত মানে এনেকুৱা এটা কথা এতিয়া দেখিছোঁ আমাৰ এতিয়া মই এই ঠাইখনলৈ আহোঁতেই ৰাস্তাত দেখিছোঁ আচলতে যিটো সময়ত সেই পথাৰবিলাক সেউজীয়া ধানেৰে মানে এতিয়া যিহেতু ৰুইছে ইমান এটা সুন্দৰ সেউজীয়া হৈ থাকে এতিয়া কিন্তু সেউজীয়া হৈ আছে ঠিকেই কিন্তু ঘাঁহেৰে মানে চন পৰি গৈছে মাটিবিলাক এই ক্ষেত্ৰত কি বুলি ক'ব আপুনি খেতি একদম চিম্পুল কথা এটা কৈ দিছোঁ বেলেগ বৰ কাব্যিক নকৰোঁ চৰকাৰে যেতিয়ালৈকে কণ্ট্ৰলৰ চাউল দি থাকিব তেতিয়ালৈকে খেতি কৰি থাকি লাভ নাই আচ্ছা কাৰণ কণ্ট্ৰলৰ চাউল বাইডাবল দিছেতো এতিয়া বাইডাবল দি থকা নাই ঠিক আছে মানে কি ওপৰতে পাই গৈছেতো ওপৰতে পাই যোৱাৰ কাৰণে আমাৰ খেতিবোৰ বেয়া হৈ গৈ আছে মানুহে খেতি কৰিবলৈ মন নকৰা হৈ গৈ আছে চাউল বিক্ৰী নহয় আমিতো চাউল বিক্ৰী কৰোঁ আমাৰ ধান খেতি পথাৰ আছে চাউল খেতি কৰিলে লাভ নাইকিয়া নিচিনা হৈ আছে এক কথাত মানে কণ্ট্ৰলৰ চাউলটোৱে খেতিটো বৰবাদ কৰি আছে মানুহবোৰ নিষ্কৰ্মা নে কি শব্দ এটা নাই জানো
অসমীয়া শব্দ মানুহবোৰ নিষ্কমা হৈ গৈ আছে আজিকালি কাম কৰিবলৈ মানুহ নোপোৱা হ'লোঁ সেয়াই ককাই হেৰি নহয় নতুন কিবা পৰিকল্পনা কৰিছে নতুন গান আহিব উজ্জ্বল ৰঙে কৰি আছে গান এটা তাৰপিছত কৌস্তভমণি এটা ধুনীয়া গান কৰি আছে আহিনৰ ওপৰত আপোনাৰ ভাল লগা এটা অকণমান যিহেতু বৰ বেছি দীঘল নকৰোঁ মই গোটেইখনে গাই দিছোঁ মই লিখা গানৰ ভিতৰত মোৰ ভাল লগা এটা জেগা আছে দুখাৰিমান বাক্য আছে নিজে লিখা লুহিতৰ চাপৰিত ইকৰা সাগৰী লিহিৰি বিৰিণা বতাহত হালিছে তোমাৰে মৰমেৰে মোক মেৰিয়াই বান্ধিলে লুহিতখন বহাৰ দৰে এনে পুতুকাৰে মৰমবোৰ বাঢ়িছে মোক তুমি খন জানানে মন ফাগুনি মন ৰাঙলি আবেগৰে মিঠা অবুঝি হৰণে তোমাৰে মৰমেৰে মোক মেৰিয়াই বান্ধিলে ধন্যবাদ জনাইছোঁ Thank you. ককাই আপুনি গাড়ী চলাওক এবাৰ আমাৰ পিছফালে যিজন মেইন ব্যক্তিজন যে আমাৰ অনুপ ককাই এমাৰ্জি মাল্টিমিডিয়ালৈ স্বাগতম জনাইছোঁ কিবা এটা কৈ দিয়ক নতুন চেনেল কি ক'ম আমাৰ মাধৱে ক'লেই সকলোখিনি আপুনি সুধি যাওক আৰু কৈ যাম আৰু আচ্ছা নাই এনেই ভাল লাগিছে আজি আচলতে ইমান এটা সুন্দৰ এটা কাৰ্যসূচী লৈছে ন সেইটো মোবাইল নহয় যিহেতু ইমান ধুনীয়া এটা কাৰ্যসূচী লৈছে এতিয়াতো কিজান অসমৰ বিভিন্ন মানুহ আপুনি বহুতখিনি গছ পুলিলে আনুমানিক কিমানমান হ'ব ককাই বেছি নাই আৰু ৪৫,০০০মান হ'ল ৪৫,০০০ ভিতৰত প্ৰায় ২০০০মান মৰিলে আছে মৰা নাছিলে আচলতে কাটিলে চৰাইদেউ অঞ্চলত কাটিলে চৰাইদেউ বুলি কওঁতে এটা কথা মনত পৰিলে সেইদিনা দেখিবলৈ পাইছোঁ চৰাইদেউ আচলতে আমাৰ যি চুকাফা মৈদামৰ ওপৰত লেট্ৰিন বনাই দিলে বুলি কৈছে হয় নেকি কথা আচলতে কথাটো ক'বলৈ আচলতে মই নিজৰে লজ্জাবোধ কৰিছোঁ চুকাফাৰ মৈদামৰ ওপৰত শৌচালয় তাৰমানে আমাৰ পিতৃপুৰুষৰ ওপৰত শৌচালয় তাৰমানে অসমীয়াৰ প্ৰত্যেকজন ব্যক্তিৰ মূৰত চৰকাৰে কি কৰিলে শৌচালয় বনালে বিভিন্ন সংগঠন আছে আমাৰ আহোমৰ জানে নাই আহোমৰ ৩৫টা সংগঠন আছে আৰু এই ৩৫টা সংগঠন আচলতে সৃষ্টি কৰোৱা হৈছে কি কাৰণে জানে আহোম শক্তি যদি একগোট হয় একগোট হ'লে আহোমক কোনো পৰাজিত কৰিব নোৱাৰিছিল আগতে কিন্তু তাক এতিয়া দুৰ্বল জাতিটো হ'ল আমাৰ আহোম জাতিটো যিটো জাতিৰ পৰা অসমীয়া জাতি উৎপন্ন হৈছিল জাতিৰ নামটো আহিছিল সেইকাৰণে এইটো এটা পলিচি ৰাজনৈতিক কৌশল গতিকে বিভিন্নটা দল বনাই জাতিটোক দুৰ্বল কৰি দিয়া এটা কৌশল আছে তাকে সঁচাকৈ একদম দুৰ্ভাগ্যজনক দেই ধন্যবাদ জনাইছোঁ আগলৈ আৰু ভিডিঅ' বনাই যাম আচলতে আমি পটককৈ আজি ককাই কেইজনক লগ পাই গ'লোঁ ভাল লাগিল যিহেতু মৰমৰ ককাই হয় গোটেইকেইজন ঠিক আছে বাই